Hello, welcome back to my YouTube channel Suman Vlog. তো আজি আমি লিকাবালিত আহিছো এৰিছে না লিকাবালি পাহাৰখন এইখন দিছে না লিকাবালি পাহাৰ মানে মালিনী থান আছে আমি মালিনী থান যাম দেইকে অলপ তো আমি এতিয়া আপোনালোকক ঘূৰাম অলপ মানে লিকাবালি বেটেলিয়ন অফিসটো মানে কেম্পটো দেখাম আপোনালোকক এসা কেম্পটো দেখিছে না ৰাস্তা মাজৰ ৰাস্তা সেইখন আছে মেইন গেট দেখিছে না ধুনীয়া আৰু এটো আছে অফিস আৰু কেমেৰা দেখিছে না ফুল এইবিলাক সব উঠেছে আৰু বহুত আছে ধৰটা বহুত ধুনীয়া ফুল আছে এইবিলাক সব আপোনালোকে যদি এনেকুৱা ফুল লাগে দম আছে এনেকুৱা ফুল সব এই এনেকুৱা ফুল আৰু এইবিলাক দেখিছেনা ফুল আহিব আপোনালোকক সৌন্দৰ্য অলপ লাভ কৰিব আৰু আমি অলপ দেৰিকৈ পাহাৰলৈ যাম আপোনালোকক পাহাৰলৈ যোৱা ভিডিঅ' দেখাম বাৰু তেতিয়া আমি এতিয়া মানে ইয়াৰ ভিতৰলৈ আহিছোঁ অলপ লিকাবালি ভিতৰ মানে লিকাবালি পুলিচ ষ্টেচন কেম্পটো CIP কেম্পটো তো ইয়াত দেখিছেন কুহিয়া চব ক'ত লাগিছে কুহিয়া আৰু বহুত দূৰলৈকে আছে চাই থাকক ভিতৰত আৰু মানে আমি য'ত আছোঁ গোটেই সেই পাহাৰখনৰ পৰা গোটেই পানী আহি গোটেই ৰাস্তাত পানী ফিটিং হ'ল মানে মোৰ ভাগৰ আঁঠুটোলৈকে ভৰি পৰা আঁঠুটোলৈকে পানী সিমানখন পানী গৈছে পুৰা গাড়ী এটা চকা ডুব খাই গৈছে পুৰা মানে এনেকুৱা পানী হৈ গৈছে চব বৰষুণ দিছিলে না ৰাতিপুৱা এতিয়া চব কি ৰ'দ অথনি কেনেকুৱা বৰষুণ দিছিলে তেতিয়া একদম পুৰা অৱস্থা নাইকিয়া হৈ গৈছিলে তাত পুৰা সাইডে ফুল দেখিছে না ফুল আছে গোটেই চব আমাৰ পাগলে খেতি কৰি আছে